হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ভালনে? আশা কৰিছোঁ সকলো ভালে আছে, মোৰো ভাল। আৰু আপোনালোকৰ বিহু কেনেদৰে পাৰ হৈছে কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু মোৰ বিহুৰ প্ৰথম দিনাখনৰ পৰা আমাৰ বিহু গোৱা খানাৰলৈকে যিমানখিনি ভিডিঅ' ক্লিপ আছে আজি আপোনালোকৰ আগত আগবঢ়াই দিছোঁ। তেন্তে ব'লক ভিডিঅ'টো শেষলৈকে চাওক। এভৰিৱান, সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি গৰু বিহু আৰু মই ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। তেন্তে চাই থাকক আমি ৰাতিপুৱাৰ পৰা বিহু দিনাখন কি কৰোঁ। তেন্তে এতিয়া ব'লক প্ৰথমেই ম'হ গা ধুৱাই লওঁ। ম'হ আৰু গৰু একেই, যিহেতু গৰু গা ধুৱাই আমাৰ ঘৰত গৰু নাই, তেতিয়াহ'লে ম'হকে গা ধুৱাওঁ ব'লক। মাখিয়তী লৈ আমি এতিয়া ম'হ নিম। আৰু এনেকৈয়ে মাখিয়তী পাতেৰে কোবাই সকলোৱে ম'হকেইটা পথাৰলৈ উলিয়াই লৈ যোৱা হৈছে। এইফালে পথাৰত ম'হকেইটা আনি লৈ লাও খা বেঙেনা খা কৰি গা ধুৱাই লৈ এয়া আহি গ'ল সিহঁতি কণী যুঁজ কৰিবলৈ। এইপিনে ভাইটি তাৰপাছত বৰমাহঁতৰ ভাইটি দুয়োটাই কণী যুঁজাই আছে। আপোনালোকে বাৰু বিহুৰ দিনাখন কণী যুঁজালে নে কমেণ্ট কৰিবচোন দেই। আৰু এতিয়া ময়ো এটা কণী হাতত লৈ এতিয়া যুঁজাবলৈ লৈছোঁ পাপাৰ লগত। নাজানো আৰু কোন জিকে, মই জিকিলেই হয়। বিহুৰ দিনাখন যেতিয়া জিকোঁ কিমান ভাল লাগে নহয়নে? আৰু ফাইনেলি সঁচাকৈ ময়ে জিকিলোঁ। তাৰপাছতে ভণ্টিৰ লগত যুঁজালোঁ, ভাইটিৰ লগত যুঁজালোঁ, বৰমাহঁতৰ ভাইটিৰ লগত যুঁজালোঁ, মাৰ লগত যুঁজালোঁ। তাৰপাছত আহি গ'ল এতিয়া মাহ হালধিৰে গা ধোৱা সময়খিনি। সকলোৱে গা পা ধোৱাৰ পাছত মোলৈ ইমান টিকলি আছে মানে। আৰু এতিয়া এইখিনিকে মই ধুনীয়াকৈ মুখতে ঘঁহি লৈছোঁ প্ৰথমতে, তাৰপাছত গাত ল'ম আৰু তেন্তে চাই থাকক গাটো ধুই লওঁ। আৰু এতিয়া আমি গৈ আছোঁ বৰমাহঁতৰ ঘৰলৈ বুলি, তো চাই থাকক তাত কি কৰোঁ। আৰু এতিয়া গা চা ধুই আহিলোঁ, কাৰেণ্ট নাছিলে, চাৰ্জ এডাল লৈ লৈছোঁ মোবাইলত, চাৰ্জো নাই। আৰু আপোনালোকৰ বিহু কেনেদৰে পাৰ হৈছে জনাব দেই। মানে হয়তো ভিডিঅ'টো মানে মোৰ দিয়া দেৰি হ'বও পাৰে, কাৰণ বিহু কেইদিন আজৰি নাপাবও পাৰোঁ, যেতিয়া আমি বিহু নাচিম। এতিয়া গোটেইকেইটা বৰমাহঁতৰ ঘৰলৈ বুলি আহি আছোঁ। আৰু এতিয়া আহি পাই গ'লোহি বৰমাহঁতৰ ঘৰ। এইপিনে মা পাপাহঁতে বহিলেহিয়ে, আৰু এইপিনে দদুৱে ধুনীয়াকৈ ওলাই আছে নামঘৰলৈ বুলি, যিহেতু বিহুৰ দিনা ৰাতিপুৱাই নামঘৰলৈ যোৱা হয়। আনফালে ভিতৰত পোৱালীকেইটাই চাহ জলপান খাই গোটেইকেইটাই একেখন চকীতে গোট খাই বহি আছে। আৰু এয়া এতিয়া নগা টেঙা এটা দেখিলোঁ আহোঁতে, পাৰিও আনিলোঁ। দেখিছে ইমান ধুনীয়াকৈ পকিলে, আৰু নগা টেঙা বুলি ক'লে খাই খুবেই বেছি ভাল পাওঁ। তো এতিয়া খাই লওঁ। ৰাইজ ভিতৰলৈ আহি দেখিছোঁ মাহঁতে আইতা আৰু ককাক সেৱা কৰিলে। মই থাকিয়ে গ'লোঁ দেখোন নগা টেঙা খাওঁতে। আৰু এতিয়া চাহ জলপান খাওঁ দেই ৰাইজ। এয়া কোমল চাউলৰ জলপান আৰু দৈ, লগতে পিঠা। আপোনালোকে কি পিঠা খুন্দিছিলে বনাইছিলে কমেণ্ট কৰিবচোন। এয়া হ'ল মোৰ ৰাতিপুৱাৰ দ্বিতীয় কাপ চাহ দেই। বৰমাই পইতা ভাতৰ লগত আমৰলি খাব কৈছিলে, কিন্তু মই আগতীয়াকৈ খাই দিলোঁ। আৰু এয়া ৰাইজ একেবাৰে ৰাতিৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি বিহু গাব গৈছিলোঁ, এয়া বিহু জুৰি আছোঁ। মই অলপমান ভিডিঅ' ক্লিপ লৈ থৈছোঁ, গোটেইটো যিহেতু সম্পূৰ্ণকৈ ল'ব নোৱাৰিলোঁ। আৰু এয়া দ্বিতীয় দিনাখনৰ ভিডিঅ'। মই ওলাই গৈছিলোঁ বিহুলৈ, মানে যিমানখিনি পাৰিছোঁ কমকৈ হ'লেও ক্লিপ লৈ থৈ দিছোঁ, সম্পূৰ্ণকৈ ল'ব পৰা নগ'ল। আৰু এয়া হ'ল আজি আমাৰ খানা খোৱা ভিডিঅ' দেই। আৰু এইপিনে সকলোৱে নিজৰ নিজৰ কামত লাগি আছে। তো মাংস কটাই মাংস, চব্জি কাটাই চব্জি, চাউল ধুৱাই চাউল ধুইছে, মানে সকলোৱে নিজৰ